হেল্ল' গাইজ, আজি মই নৱৰ ঘৰত আছোঁ। বৰ্তমান নাৰিকল ৰুকি আছোঁ লাডু আৰু পিঠা বনাবলৈ। কাইলৈ পুৱাই আমি চিলনীৰ বনভোজস্থলীত যাম। কাৰ্বি আংলঙৰ বনভোজস্থলীসমূহৰ ভিতৰত চিলনীৰ লংচকাংথ বনভোজস্থলীও অন্যতম। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই লংচকাংথ বনভোজস্থলী কেনেকুৱা সেয়া আপোনালোকক এই ভিডিঅ'ত দেখুৱাম। শেষলৈকে চাই থাকিব। দাদাৰ ছোৱালীজনীৰ উৎপাত চাওক, কিদৰে মাকক আমনি কৰি আছে। এতিয়া মঠিম, তাৰপিছত আমি পিঠা বনাম। বাই বাই। অলপ পিছত লগ পাই আছো। হলি হে বগা ভালুক আমাৰ এজনী। হাই কৈ দিয়াচোন ভালকে। এফালে চাই কেনে ঐ মাকক ইমান কামত হেল্প কৰিছে ছোৱালীজনীয়ে। লাডু এটা লৈ লওক, লাডু কৰি থাক। হল চাও, এফালে চাই দিয়া। হাই আকৌ বা কোৱা, টানকে কোৱা। আৰু মাটিতে বেলনাডাল খুজি পাই মাহী। ধুনীয়া ধুনীয়া পিঠা, একদম সুন্দৰ পিঠা। মাটিত কি ধুনীয়া হ'ব। এইখিনি ইয়াত দি দিয়া আৰু মস্তি হ'ব। মাটি পিঠা বনাইছো কৈ দিয়া। মাটি পিঠা লাডু লাডু কৰি পেলাই অলপ টাইম থৈ দিম আৰু বায়াৰ কাৰণে আলু অকণ ভাজি দিব। ভাল লাগে। হেল্ল' গাইজ, চিলনীৰ বনভোজস্থলীলৈ যাব ওলালো। একো নহয় দে। বাটত ৰৈ আছোঁ, গাড়ী এতিয়াও আহি পোৱা নাই। ইমান পলম হৈছে। গাড়ীলৈ অপেক্ষা কৰি আছোঁ। আমাৰ বনভোজস্থলীলৈ যোৱা গাড়ী ৰিজাৰ্ভ কৰা হৈছিল, এতিয়ালৈকে আহি পোৱা নাই। সেই ৰৈ আছোঁ বাটত। এয়া চাওক, দেউতা ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে। এখনে হ'ব। হোৱা বাছ আহি পালে। today.
Hai. Bisa saya ikut deh. Dok. Malah apa? ভাল লাগিছে নবই কৈছে চব একে হৈ যায় চুৰি কথা কষ্ট খাইছে নাচি আছে এতিয়া 5:30 বাজিছে আৰু আমাৰ গাড়ীখন ঘৰৰ অভিমুখে ৰাওনা হ'ল মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু আগলৈ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ